ভাদমহীয়া নামঘৰত নাই হৰি নামৰ ধ্বনি। আজি পহিলা ভাদ। প্ৰতিজন অসমীয়াই ভাদ মাহক পবিত্ৰ মাহ হিচাপে গণ্য কৰি আহিছে। আজি দিনটোৰ পৰাই অসমৰ বিভিন্ন মঠ মন্দিৰ বিশেষভাৱে নামঘৰসমূহত ভাদ মাহৰ প্ৰতিটো দিনতেই হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ উঠে। মহাপুৰুষীয়া দিনৰে পৰা কোনো বছৰে ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। কোনো কাৰণতে ভাদমহীয়া নামভাগৰ পৰা এৰাই চলা নাছিল প্ৰতিষ্ঠা কালৰে পৰা মায়ঙৰ নামঘৰসমূহে তথা মায়ঙীয়া ৰাইজে। কিন্তু এই বছৰ ব্যতিক্ৰম হ'বলৈ বাধ্য কৰালে। মৰিগাঁও জিলা পশ্চিম প্ৰান্তৰ ঐতিহাসিক মায়ঙৰ মাছখেলজুৰীয়া নামঘৰ, বৰ নামঘৰকে ধৰি অঞ্চলটোৰ বহু নামঘৰত এতিয়া নাই হৰি নামৰ ধ্বনি। নামঘৰৰ ভাদমহীয়াৰ যিটো সেৱা ভাগৰ নাম ধৰা যায় সেইটো বৰ্তমান দেশৰ যিটো কৰোনাৰ পৰিস্থিতি লৈ সেইটো বন্ধ ৰাখিছে। কেইজনমান মানুহে ধৰিবৰ কাৰণেও আমাৰ ৰাইজে এটা আলোচনা কৰিছে যে আমাৰ খেলখনত মানুহ সৰহীয়া, গতিকে দুই এজন আহি পেলাই নাম ধৰাটো অসম্ভৱ। বৰ্তমান শলিতা গছাকে জ্বলাই থৈ পেলাই আমাৰ ভাদমহীয়া দিনকেইটাৰ শেষৰ দিনাখন হেৰি কৰিব আকৌ সেইটোকে আলোচনা কৰিছে। ভাদ মাহটো আমাৰ হিন্দুৰ এটা পবিত্ৰ মাহ। এই পবিত্ৰ মাহত আমি আমাৰ ৰাজহুৱা নামঘৰত আমাৰ গাঁৱৰ আইসকলে আমি ৰাতিপুৱা আৰু গধূলি নাম প্ৰসংগ কৰোঁ। এইবাৰ কৰোনা ভাইৰাছৰ কাৰণে আমি নাম গাব পৰা নাই, গতিকে আমি নিজা মন্দিৰতে পুৱা আৰু গধূলি চাকি বন্তি জ্বলাই নাম প্ৰসংগ কৰোঁ, যাতে এই কৰোনা ভাইৰাছ গোটেই বিশ্বৰ পৰা আঁতৰে তাৰ কাৰণে আমি প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। যিহেতু এইবাৰ পৰিৱেশ সুকীয়া, কৰোনা ভাইৰাছৰ দ্ৰুত সংক্ৰমণে সকলোকে আতংকিত কৰি ৰাখিছে, সেয়ে চৰকাৰী নীতি নিৰ্দেশনাক মানি চলাৰ লগতে সমাজখনক সংক্ৰমণৰ পৰা আঁতৰাই ৰখাৰ স্বাৰ্থতে নামঘৰৰ পৰিচালনা সমিতিসমূহে সিদ্ধান্ত লয় যে প্ৰতিদিনৰ দৰে পুৱা গধূলি বন্তি জ্বলাই পাৰ কৰিব পবিত্ৰ মাহটো। মায়ঙৰ পৰা অসীম কুমাৰ নাথৰ সহযোগত ব্যুৰ ৰিপৰ্ট।